চেনেলকেইটা অকণমান গ্ৰ' হৈ লওক, ছাবস্ক্ৰাইবাৰ অলপ বাঢ়ি লওক। তাৰপিছত তাক এনেকুৱা ধুম, তাৰ ফুটনিটো বেছি হৈছে তাৰ বাইকখনক লৈ পিনি। মই 10খন বাইক কিনি ল'ব পাৰোঁ আজি তাৰিখত, গম পাইছা নাই? কি খবৰ? নমস্কাৰ বন্ধুসকল, মই হৈছে যতীন আৰু আপোনালোকে চাই আছে বৰ্তমান যতীন নিউজ ইউটিউব চেনেল। যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমাৰ এই চেনেলটোত ছ'চিয়েল মিডিয়া নিউজ আপডেটৰ লগতে কমিউনিটি নিউজ আপডেটসমূহো দি থকা হয়। তো গাইছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তো গাইছ, আজি আমাৰ প্ৰথম আপডেটটো হৈছে মিষ্টাৰ ৰাজাৰ ওপৰত। মিষ্টাৰ ৰাজাৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিবলৈ পায় চাগে খগেন ব্লগছ আৰু মানস 0.7 এই তিনিজন ইউটিউবাৰৰ লগত এখন কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হৈছে। মিষ্টাৰ ৰাজা ভাৰ্চেছ খগেন ব্লগছ আৰু মানস 0.7। খগেন ব্লগছ নামৰ ইউটিউব চেনেলটোত মিষ্টাৰ ৰাজাক এক্সপ'জ কৰা দেখা পোৱা গৈছে। সেয়েহে মিষ্টাৰ ৰাজাই সেইটো ভিডিঅ' পাই মিষ্টাৰ ৰাজাৰ চেনেলত এটা ভিডিঅ' বনাই কিছু কথা কৈছে। তাৰে এটা ক্লিপ চাই লওঁ আহক। গম পায় যে মোৰ লগত দুজন ব্যক্তি প্ৰায় থাকে, এজন হৈছে মানস 0.7 আৰু এজন হৈছে খগেন ব্লগছ। তেওঁলোকৰ সৈতে মই যথেষ্ট ভিডিঅ' বনাইছোঁ, যথেষ্ট কাম কৰিছোঁ, গতিকে দুইজন ব্যক্তিৰ প্ৰতি মোৰ ভাল পোৱা সদায় আছে আৰু বহুত বেছি মৰম কৰোঁ তেওঁলোকক। মোৰ যিকোনো ক্ষেত্ৰত মোৰ যদি ক'ৰবাত কিবা কাম থাকে, মোৰ ব্যক্তিগত কাম হ'লে মই তেওঁলোকক লগত লৈ যাওঁ, বা যিকোনো ক্ষেত্ৰত হয়তো মোক কোনোবাই নিমন্ত্ৰণ জনাই কিছুমান কাম কৰিবৰ কাৰণে, বা কিছুমান জেগাত যিকোনো ক্ষেত্ৰত নিমন্ত্ৰণ যদিহে থাকে তেতিয়াও মই তেওঁলোকক মানে মোৰ লগত লৈ যাওঁ। যে মোৰ লগত যিহেতু তেওঁলোকেও ইউটিউবত আগবাঢ়িম বুলি ওলাই আহিছে, গতিকে সেই ক্ষেত্ৰত মই সদায় মোৰ হিয়াৰ পৰা অন্তৰৰ পৰা মই তেওঁলোকক ছাপোৰ্ট কৰি আছোঁ আৰু থাকিম। সিমানখিনিলৈকে সকলোখিনি ঠিকেই আছিল, কিন্তু কি হৈ গ'ল, যোৱাকালি খগেন দাই এটা ভিডিঅ' বনাই মোক এক্সপ'জ কৰিছে। মানে তেখেতৰ ইউটিউব চেনেলটোত তেখেতে মোক লৈ মানে কিছুমান বেয়া কথা কৈ মোক গালি পাৰিছে। মানুহৰ মাজত আপোনালোকৰ আগত মোক বেয়া বুলি প্ৰমাণ কৰিবৰ কাৰণে তেওঁ এটা ভিডিঅ' বনাইছে, আৰু সেই ভিডিঅ'টোত মানে ঢেৰ কিবা কিবি কৈছে। তেখেতে ভিডিঅ'টোত মোক কি কৈছে যে মই বোলে এটা ৰাইড আৰম্ভ কৰিছোঁ, আৰু সেই ৰাইডটোত যিটোত মই তেওঁলোকক লগ লোৱা নাই, আৰু তেওঁলোকক বোলে যাব নিদিওঁ বুলি কৈছোঁ, মই অকলে যাম বুলি কৈছোঁ। তেখেতে আৰু এটা কথা কৈছে তেখেতৰ ভিডিঅ'টোত যে মই বোলে তেখেতক কৈছোঁ হেনোকে আপুনি মোৰ লগত যাব নোৱাৰে, আপুনি নিজে বাইক কিনি লওক, আপুনি নিজে এখন বাইক কিনি লৈ যাওক, আপুনি মোৰ লগত যাব নোৱাৰে, মোৰ বাইকত আপুনি যাব নোৱাৰে। কিন্তু মই ইমানো বেছি ৰাফকৈ কোৱা নাই, তেখেতে যেনেকৈ কৈছে। হয়, মই তেখেতক কৈছোঁ যে আপুনি মোৰ লগত যাব নোৱাৰে, আপুনি বেলেগ বাইকত যাব লাগিব, আপুনি মোৰ বাইকত যাব নোৱাৰে। সেইটো কথা মই কিয় কৈছোঁ, আপোনালোকে এই কল ৰেকৰ্ডিংটোকে শুনক। আমাৰ চেনেলকেইটা অকণমান গ্ৰ' হৈ লওক, ছাবস্ক্ৰাইবাৰ অলপ বাঢ়ি লওক। তাৰপিছত তাক এনেকুৱা ধুম, তাৰ ফুটনিটো বেছি হৈছে তাৰ বাইকখনক লৈ পিনি। মই 10খন বাইক কিনি ল'ব পাৰোঁ আজি তাৰিখত, গম পাইছা নাই? তেখেতৰ প্ৰব্লেমটো কি? তেখেতৰ প্ৰব্লেমটো হৈছে যে কি, মই বোলে বাইকখন কিনি লৈ মই লেবেল দিছোঁ, সেইটো কাৰণে তেখেতে তেনেকুৱা 10খন বাইক কিনিব পাৰে। তো গাইছ, আপোনালোকে মিষ্টাৰ ৰাজাৰ ক্লিপটো চালে। তো গাইছ, এতিয়া আমি আহিছোঁ খগেন ব্লগছৰ যিটো এক্সপ'জ ভিডিঅ' আছিলে সেই ভিডিঅ'টোলৈ। সেই ভিডিঅ'টোত লাইক আৰু ডিছলাইকৰ কিমান পাৰ্থক্য আছে সেইটো চাই লওঁ আহক। তো গাইছ, আপোনালোকে দেখিবলৈ পাইছে লাইকৰ পৰিমাণতকৈ ডিছলাইকৰ পৰিমাণ বেছি, আৰু খগেন ব্লগছৰ ভিডিঅ'টোৰ কমেণ্টবিলাক বহুত বেয়াকৈ দিয়া হৈছে। তো গাইছ, মই এটা কথাই ক'বলৈ বিচাৰোঁ যে মিষ্টাৰ ৰাজাই খগেন ব্লগছ আৰু মানস 0.7 এই চেনেলটোক মিষ্টাৰ ৰাজাই আগুৱাই যোৱাত সহায় কৰিছিল। আকৌ তেওঁলোকে মিষ্টাৰ ৰাজাকেই ট্ৰল কৰিবলৈ চেষ্টা কৰি আছে। তো গাইছ, আজিলৈ এইটো ভিডিঅ' আছিলে। যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব। আজিলৈ এৰিছোঁ। জয় আই অসম।